নমস্কাৰ, মোৰ নাম শ্ৰী তন্ময় কলিতা। মই গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আৰু আজি মই আপোনালোকৰ আগত কিছুমান জীৱন সম্পৰ্কীয় কথা আৰু জীৱনৰ অতি গুৰুত্বপূৰ্ণ কথা কিছুমান অৱগত কৰিবলৈ বিচাৰিছো আৰু হেহে কিছু কথা আপোনালোকক অৱগত কৰিবলৈ ওলাইছো। জীৱন সম্পৰ্কীয় কিছু কথা আৰু জীৱনৰ বাটত আগুৱাই যোৱাৰ ক্ষেত্ৰত এই কথাখিনি অত্যন্ত প্ৰয়োজনীয় বুলি মই নিজে ভাবো আৰু হেহে এই কথাখিনি আপোনালোকক জনাব বিচাৰিছো। চাওক, আজিৰ বহু শিক্ষাৰ্থী ইতিমধ্যে আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি আছে। তেওঁলোকৰ অভিভাৱক নাইবা তেওঁলোকেও অধ্যয়নৰ বাবে নাইবা কিদৰে নিজক উত্তৰণ ঘটাব পাৰি, কিদৰে এখন ভাল মাৰ্কশ্বিট পাব পাৰি, তাৰ বাবে দিন ৰাতি একাকাৰ কৰি হয়তো অধ্যয়নত ব্যস্ত হৈ আছে। তেওঁলোকে অধ্যয়নত মনোনিৱেশ কৰি আছে। সেই সকল শিক্ষাৰ্থীক উদ্দেশ্য কৰি তাৰোপৰি সেই সকল অভিভাৱকক অনুৰোধ হিচাপে কিছু কথা মই জনাবলৈ নাইবা কিছু কথা ক'বলৈ কথাখিনি ক'ব বিচাৰিছো। কোনেও যেন মোক বেয়া নাপায় আৰু দায়দোষ নধৰে, সেইখিনি কথা ক'ব বিচাৰিছো। আৰু প্ৰথম কথাটো হ'ল যে বহুতে অধ্যয়নত ব্যস্ত হৈ থকা শিক্ষাৰ্থীসকলে কেইদিনমান পিছতে যিহেতু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি আছে ফেব্ৰুৱাৰী মাহত, তেওঁলোকে নম্বৰৰ পাছত দৌৰিব, এখন ভাল মাৰ্কশ্বিটৰ পাছত দৌৰিব আৰু কোনখন উচ্চতকৈ উচ্চ মহাবিদ্যালয়ত নাম ভৰ্তি কৰিব পাৰিব তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা হাতত লয় নাইবা সেই হিচাপে তেওঁলোকে নিজকে মনোনিৱেশ কৰে অধ্যয়নত। আৰু কোনখন আচলতে শিক্ষানুষ্ঠান বেছি ভাল হ'ব তেওঁলোকৰ বাবে অভিভাৱকসকলে সেই কথা শিক্ষাৰ্থীক বুজাবলৈ চেষ্টা কৰে নাইবা সেই হিচাপত তেওঁলোকক জ্ঞান দিবলৈ চেষ্টা কৰে। বিবৰুৱা কলেজ হওক নাইবা কটন বিশ্ববিদ্যালয় হওক নাইবা গুৱাহাটী মহাবিদ্যালয় হওক নাইবা সন্দিকৈ ছোৱালী মহাবিদ্যালয় হওক, সেই অভিভাৱকসকলক উদ্দেশ্যি মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে সেই আপোনাৰ সন্তানক, আপোনাৰ ল'ৰা বা ছোৱালীক কেতিয়াও প্ৰেছাৰ নিদিব যে তই এই ছাবজেক্টটোত ইমান মাৰ্কছ পাবই লাগিব, তই ইমান নম্বৰ পাবই লাগিব, ছায়েন্সত ইমান পাবই লাগিব, মেথছত ইমান পাবই লাগিব, ছচিয়েল ছায়েন্সত ইমান পাবই লাগিব। তাক এইটো কথা বুজাওক যে তই ভালকৈ পঢ়, ভাল ৰিজাল্ট এটা কৰিব লাগিব। তই যিমান নম্বৰ নাপালেও, যিমান যি নকৰিলেও, যিমান উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানত নামভৰ্তি নকৰিলেও তই কিন্তু প্ৰথমে এজন মানুহ হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব। আৰু সমাজৰ কাৰণে ন্যূনতম হলেও যিখিনি পাৰি, মানুহ হিচাপে আমি যিহেতু জন্ম লৈছো, মানৱীয় কৰ্ম আমি কৰিব লাগিব আৰু যিমানখিনি পৰা যায় সামাজিক মূল্য তথা সামাজিক অৱদান আমি আগবঢ়াব লাগিব। আৰু সেই সন্তানসকলক যেতিয়া আমি সেই চিন্তা আৰু সেই কথাৰে উদ্বুদ্ধ কৰিব পাৰিম, মই ভাবো তেতিয়াই আমাৰ এই সমাজখন সমাজ হ'ব আৰু মানুহবোৰ মানুহ হৈ থাকিব। মানৱীয় চিন্তাৰে আমি উদ্বুদ্ধ হ'ব লাগিব আৰু শেষত মানৱতাৰ জয় হ'ব। অন্তৰেৰে মই সেই কথাখিনিয়ে বিশ্বাস কৰো আৰু মানো। আৰু সেয়ে অভিভাৱকসকলক এটা কথাই কওঁ, আপোনাৰ সন্তানক কেতিয়াও যন্ত্ৰ নবনাব, তেওঁলোকক এটা মেচিন হিচাপে গঢ় দিব নিবিচাৰিব। জীৱন গঢ়াৰ কমাৰশালত তেওঁলোকক জীৱন সম্পৰ্কে বুজাওক, জীৱন সম্পৰ্কে অৱগত কৰক আৰু জীৱনৰ অভিজ্ঞতা বুটলিবলৈ দিয়ক। তেওঁলোকক সপোনৰ পাছত দৌৰিবলৈ শিকাওক, তেওঁলোকক জীৱনৰ পাছত দৌৰিবলৈ শিকাওক, তেওঁলোকক কৰ্মৰ পাছত দৌৰিবলৈ শিকাওক আৰু শেষত নিশ্চয় এদিন জীৱনৰ জয় হ'বই। তাত কোনো প্ৰশ্নবোধক চিনৰ কেতিয়াও উদয় নহয়। মই সেই অন্তৰেৰে বিশ্বাস কৰো এদিন জীৱনৰ জয় হ'ব আৰু এই সেউজীয়া পৃথিৱীক আমি এমুঠি পোহৰ দি যাব লাগিব, সোণোৱালী পোহৰ। শেষত আমি একেলগে কওঁ জীৱন জিন্দাবাদ, জীৱন জিন্দাবাদ। সকলোৰে জীৱন ভাল হওক, তাৰে কামনাৰে ধন্যবাদ।